কামৰূপ ডিষ্ট্ৰিক্ট এইকেইটা কি হয়? হাড় আৰু গোবৰ আছে ইয়াত পাচলিৰ বাকলি আৰু মানে হেৰি নহয় সেইটো চিষ্টেম মানে পাৱাৰ সাপ্লাই কনসেপ্ট ট্রান্সফর্মার টাইপ ঠিক আছে অকমান যাব দিবচোন এৰিয়াটো আমাৰ দেহৰ ক্ষতিকাৰক কোন পৰা হয় মই অলৰেডি যদি ভালে কি ক'ব সিহঁতে ইমান কৈ থাকিব না ৰেইন ৱাটাৰ হাৰ্ভেষ্ট বৰষুণৰ পানী ইয়াত পৰে আৰু ইয়াৰ পৰা পাইপেৰে টেংকিলৈ যায় আৰু ইয়াত পানী জমা হৈ যায় আৰু যোনে যেনেকৈ ইয়াৰ পৰা ব্যৱহাৰ কৰিব পাৰে আমি খেতি পথাৰত কেনেকৈ ব্যৱহাৰ কৰি তাৰ বনাইছোঁ ইয়াৰ পৰা পাইপ যোগে কেনেকৈ পানী খেতি পথাৰত যায় পানী ন পানী যায় মানে কেনেকৈ বনাই দিছে আৰু এইফালে এতিয়া পানী দিব পাৰিব ৰেইন ৱাটাৰ চাই গৈছে নেকি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ইফালে ভাই ইফালে আৰু ইফালে যাব ছাৰতে চাই গৈছে নে চাইছে এইখিনি মানে ডেমো আৰু এইখিনি প্ৰেক্টিকেল কলাখাৰ এই যে পচলা যে খাই গম পাইছোঁ এটা লিখিয়ে দিছিল হাইড্ৰজেন গেছ বুজাই দিলে ভাল লাগে কেনেকে কি কৰে আমি শুনি থাকো এক্সিবিশনতো আহিছে না ইয়াতে মানে এইটো ৰিমুভেবল নহয় নেকি মানে দেখাব পাৰি নে সিংকৰ প্লেট আনা নাই নেকি ইয়াতে ট্ৰায়েল কৰি দেখাব পাৰিলে চাই যাওঁ জিংকৰ এটা মনত আছে আচ্ছা আচ্ছা হ'ব দিয়া নোৱাৰে এইটো কি মানে আচ্ছা কাম কৰিলে ও itu aja gisi li college kanon তাৰপিছত আমি ইয়াৰ যেতিয়া খৰাং কালত আমি ইয়াৰ পৰা এই পানী বতাহতে সিঁচি নিব পাৰিম আৰু এই মটৰৰ এটা ভাল সুবিধা হ'ল যে ই বায়ু হেৰি মানে সৌৰ শক্তিৰ দ্বাৰা চলিত মটৰ ইয়াৰ পৰা সৌৰ শক্তিৰ দ্বাৰা ইয়াত 5 ভোল্টৰ এটা বেটাৰী আছে 5 ভোল্টৰ বেটাৰীটোৰ চাৰ্জত এইটো চলায় আৰু ইয়াৰ ফলত বায়ু প্ৰদূষণ কমকৈ হয় ভাল হৈছে এই ডেস্কখনৰ কাৰণে অলপ দিগদাৰ হৈছে নিজৰ ইন্ট্ৰডাকশনটো দিবা আৰু কি বনাইছা কবা হা নমস্কাৰ নমস্কাৰ
এইটো কি হয় এইটো প্ৰকল্পটো কিহৰ কি বনাইছা বৰষুণৰ কেনেকে কৰিব বৰষুণৰ পানী সংগ্ৰহ টেংকি ইয়াৰ পৰা পানী পৰিশোধিত হৈ ফিল্টাৰত পৰে আৰু ফিল্টাৰৰ পৰা কুৱালৈ যায় কুৱাত জমা হয় কুৱাৰ পৰা জমা হোৱা পানী আমি বিভিন্ন ধৰণৰ কামত যাব পাৰোঁ যেনে জীৱ জন্তু পানীৰ আহাৰৰ লগত পানী মিহলাই দিয়া আৰু কাপোৰ ধোৱা আদি বিভিন্ন কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ তোমালোকে কি বনাইছা এইটো নিমখযুক্ত পানী আৰু এইটো পাতিত পানী এইটোত আধান থকাৰ বাবে এইটো বেছি প্ৰয়োজন আৰু এইটো পাতিত পানীৰ বাবে তোমালোকে ক'বা নেকি কি বনাইছা এতিয়া কমকৈ কোৱা মানে কি আমাৰ যিটো ইটাৰ ভাটা হৈছে ইটাৰ ভাটাটোৰ পৰা আমাৰ ওলোৱা নিৰ্গত ধোঁৱাবোৰৰ পৰা আমাৰ কাষৰ গছ গছনিবিলাক কলা পৰি গৈছে তাৰ সংখ্যক বেছি বায়ু প্ৰদূষণ হৈছে বায়ু প্ৰদূষণ হোৱাৰ কাৰণে বেছি সংখ্যক গছ পুলি ৰুব লাগে বনাই থাকিবা দেই ভাল হৈছে দিয়া মোৰ নাম শ্ৰী তন্বিতা মহস্ত মাজনী এগৰাকী মোৰ নাম শ্ৰী নিকিতা দেৱ ছাত্ৰী আমি পশ্চিম বড়ো বালিঘাটা হাইস্কুলৰ পৰা আহিছোঁ আমি ইয়াত বৰষুণৰ পানী সংৰক্ষণ আৰু পচন সাৰ তৈয়াৰৰ বিষয়ে আপোনালোকৰ লগত ক'বলৈ আহিছোঁ ইয়াতে ডাৱৰ আছে ডাৱৰৰ পৰা বৰষুণৰ পানী ইয়াতে জমা ফিল্টাৰ হয় আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ এইটো মানে ডাৱৰ আৰু তাৰ পৰা পানীটো টেংকটোত পৰিব টেংকটোৰ কম পৰিমাণৰ হ'লে পানীটো ফিল্টাৰ হ'ব আৰু ফিল্টাৰৰ পৰা পৰিষ্কাৰ পানীবোৰ আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ আৰু পানীৰ পৰিমাণ ইয়াতে বেছি হ'লে এই পাইপডালেৰে ইয়াৰে কাষৰ বাগিচাত পৰিব আৰু যদি বাগিচাত পানী বেছি হয় তাতে আৰু নলী এটা সংযোগ কৰি দিব পাৰি আৰু পচন সাৰো উৎপাদন কৰিব পাৰিম তোমালোকে আগলৈও বনাই থাকিবা দেই আমাৰ এইটো নমস্কাৰ মোৰ নাম শ্ৰীৰংকৰ দাদা মই মিলনজ্যোতি হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ হয় তোমালোকে কি বনাইছা ক'বা নেকি বৈদ্যুতিক যঁতৰ হয় আজি বৈদ্যুতিক যঁতৰ সাজি উলিয়াইছোঁ ইয়াৰ উদ্দেশ্য এইটোৱে যে আমাৰ গাঁৱৰ শিপিনীসকলে শক্তি লাভত কৰা আৰু কম সময়ত বেছি মজুত কৰাৰ বাবে আমি সঁজুলিটো সাজি উলিয়াইছোঁ ইয়াত আমি এটা সাধাৰণ যঁতৰত ইয়াত এটা বৈদ্যুতিক মটৰ স্থাপন কৰিছোঁ এনেই সূতাটো যে ওলাব সূতাটো ক'ত হেৰি হ'ব এই সূতাডাল ইয়াত মহুৰাৰ লগত সংযোগ কৰা হ'ব চেৰেকী বৈদ্যুতিক মানে হেৰিটো যঁতৰটো ভালে ধুনীয়া মানে আমাৰ মানুহৰ এনাৰ্জিটো মানে ক্ৰিয়েটিভ হয় ন এইটো ক্ৰিয়েটিভ নমস্কাৰ মোৰ নাম শ্ৰী সুমন কাকতি আমি প্ৰস্তুত কৰা প্ৰকল্পটোৰ বিষয়বস্তু হৈছে ড্ৰিপ ইৰিগেশ্যন ছিষ্টেম ইয়াত পানীৰ অপব্যয় নোহোৱাকৈ পানী থোপাৰূপে দিয়া হয় যাৰ ফলত পানীৰ বাষ্পীভৱন কম হয় আৰু ইয়াত পানীৰ সদব্যৱহাৰ কৰা হয় আৰু লগতে ইয়াত অপতৃণনাশক ব্যৱহাৰ কৰিব নালাগে আৰু ইয়াৰ আশে আশে তৃণ অপতৃণ তাৰমানে বৃদ্ধি নহয় আৰু ফুলকেইটা কিন্তু বহুত হয় হয় কাগজৰ এইটো আটাৰ হয় তাৰপাছত মানে কালাৰ কৰি দিছে চাগে এইটো বনাই আছা নেকি গৰু খিচ নেকি এইটো উপকাৰিতা আছে মানে মোবাইলটো গুচাই আছে তোমালোকে নিজৰ পৰিচয়টো দিবা নামটো ক'বা
বস্তু এটা স্থিতিশীল অৱস্থাত থাকিব বিচাৰে আৰু গতিশীল বস্তু এটা গতিশীল অৱস্থাত থাকিব বিচাৰে। ইয়াত মুদ্ৰাটো স্থিতিশীল অৱস্থাত আছে। যদি আমি কাগজখন টুকুৰাই দিওঁ, মুদ্ৰাটো এটা স্থিতিজনতা বাহাল ৰখাৰ বাবে গ্লাছটোৰ ভিতৰত সোমাব পাৰে। ই নিউটনৰ প্ৰথম সূত্ৰ মানি চলে। তোমাৰ নাম? আমিনা বেগম। আমিনা বেগম। পানী কাগজখন পৰিব